পৰিৱৰ্তে অস্থায়ীভাৱে নিৰ্মাণ কৰা এই দলংখনৰ উদ্বোধনী কাৰ্যসূচীত ইয়াতে উপস্থিত থকা মিচিং স্বায়ত্তশাসিত পৰিষদৰ মোৰ সতীৰ্থ নিভা পেগুমিলি ডাঙৰীয়ানী, আমাৰ মাজত উপস্থিত থকা দিচাংমুখ গাঁও পঞ্চায়তৰ সভাপতি সঞ্জয় পাংগিং ডাঙৰীয়া, উপসভাপতি জিতুমণি শইকীয়া ডাঙৰীয়া, প্ৰমুখ্যে শিৱসাগৰ জিলা গণশক্তিৰ সভাপতি তৰুণ মিলি ডাঙৰীয়া, TMPK কেন্দ্ৰীয় সমিতিৰ সাহিত্য সম্পাদক বিদ্যাসাগৰ দলে ডাঙৰীয়া আৰু এই দিচাংমুখ গাঁও পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকল, উপস্থিত মোৰ মাননীয় সাংবাদিক বন্ধুসকল আৰু ৰাইজ। আমি মিচিং স্বায়ত্তশাসিত পৰিষদে এই দিচাং চাপৰি ঘাটনিক ৰাইজৰ পাৰাপাৰৰ বাবে প্ৰতি বছৰে টেণ্ডাৰৰ জৰিয়তে কোনোবা লেচিক প্ৰদান কৰোঁ আৰু এই ঘাটটি হোৱাৰ পাছত ৰাইজৰ পাৰাপাৰৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হৈ আহিছে বুলি অঞ্চলটি কেৱল শিৱসাগৰ বুলি নহয়, উজনি অসমৰ ৰাইজৰ কাৰণে এটি অন্যতম বনভোজস্থলী হয়। এটা পিকনিক স্পট হয়। বিভিন্ন অঞ্চলৰ ৰাইজে ইয়াতে পিকনিক খাবও আহে। উত্তৰ পাৰালৈতো পাৰাপাৰৰ কাৰণে যায়েই, কিন্তু ছিজনত ইয়াত পিকনিক খাব আহে। ইয়াতে ঘাটটো থকাৰ পৰিপ্ৰেক্ষিতত নাৱেৰে অহা যোৱা কৰাৰ ক্ষেত্ৰত যথেষ্ট তেখেতসকল অসুবিধাৰ সন্মুখীন হয় আৰু সেইকাৰণে আমাৰ লেচিয়ে অস্থায়ীভাৱে ইয়াতে এখন দলং নিৰ্মাণ কৰি দিছে সকলোৰে সুবিধাৰ বাবে। তাৰ কাৰণে মই আমাৰ লেচি মনজিত মিলি তেওঁকো ধন্যবাদ জনাইছোঁ। ৰাইজৰ কাৰণে মই ভাবোঁ যে অকল উত্তৰ পাৰলৈ যোগাযোগৰ ক্ষেত্ৰতেই নহয়, এতিয়া যিহেতু ডিচেম্বৰ মাহৰ পৰাই পিকনিক ছিজন আৰম্ভ হৈ যায়, সেই ক্ষেত্ৰতো ৰাইজে এটা ভাল সকাহ পাবৰ কাৰণে তেওঁলোকে মানে সক্ষম হ'ব। কিন্তু ইয়াতে মই এটা কথা অনুৰোধ জনাব বিচাৰোঁ, যিহেতু ৰাইজে পিকনিক খাব আহিব বা বিভিন্ন আহিব, দলংখন নিৰ্মাণ কৰাৰ কাৰণে ভাড়াটো এনেকুৱা হ'ব নালাগে যাতে পিকনিক খাবলৈ অহা ৰাইজৰ বা পাৰাপাৰ হোৱা ৰাইজৰ কাৰণে ভাড়াটো এটা বোজা হৈ যায়। সকলোৱে বিয়েৰ কৰিব পৰা এটা ভাড়া আপোনালোকে নিৰ্ধাৰণ কৰিব। কিবা অসুবিধা পালে আমাৰ MSCৰ লগতো আলোচনা কৰিব, আমি এটা নিৰ্ধাৰণ কৰি দিম। কিন্তু মেইন কথাটো হৈছে আমাৰ দলংখন আমি নিৰ্মাণ কৰিছোঁ ৰাইজৰ অসুবিধা নহ'বৰ কাৰণে, আৰু সেইকাৰণে ভাড়াটোও যাতে তেখেতসকলৰ কাৰণে অসুবিধা নহয়। এই ক্ষেত্ৰত আপোনালোক সকলোৱে গুৰুত্ব দিব। মই ভাবোঁ লাহে লাহে এটা যোগাযোগ ব্যৱস্থা অসমত ডেভেলপ হৈছে। বৰ্তমানৰ চৰকাৰখনে, কেন্দ্ৰীয় চৰকাৰেই হওক ৰাজ্য চৰকাৰেই হওক, অসমৰ বিভিন্ন আন্তঃগাঁথনিবিলাক উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব দি আহিছে। যোগাযোগৰ ব্যৱস্থাটো যথেষ্ট গুৰুত্ব দি আহিছে আৰু সেইকাৰণে আজি হয় অস্থায়ীভাৱে ইয়াত এটা ঘাট হৈছে বা দলং হৈছে, ইন ফিউচাৰ পৰ্যায়ক্ৰমে আহি সকলো ৰাইজৰ সুবিধাৰ্থে কাইলৈ যে এখন ইয়াত পকী দলঙো নহ'ব তাৰ কোনো গেৰাণ্টি নাই। সেইকাৰণে আমি এখন পকী দলঙে ইন ফিউচাৰ ইয়াতে যাতে নিৰ্মাণ হ'ব পাৰে তাৰ কাৰণেও চেষ্টা কৰি থাকিম। আৰু তাৰ কাৰণে স্থানীয় ৰাইজৰো দাবী চৰকাৰৰ ওচৰত উত্থাপন হ'ব লাগিব। তাৰ প্ৰতিও আপোনালোকে গুৰুত্ব দিব বুলি আশা ৰাখি সকলো জনসাধাৰণৰ সুবিধাৰ স্বাৰ্থত আজিৰ এই দলংখন মই উদ্বোধন কৰিছোঁ বুলি ঘোষণা কৰিছোঁ। মুখৰ আজি যি চাপৰিঘাটত যিটো দলং উদ্বোধন কৰা হ'ল, এই দলংখনৰ পৰা আমাৰ কেনেধৰণৰ লাভালাভ হৈছে? এগৰাকী দিচাংমুখৰ স্থানীয় যুৱক হিচাপে এই অঞ্চলটোত দলং এখন হোৱাটো অতিকৈ প্ৰয়োজনীয় আছিলে আৰু MSCৰ দ্বাৰা এই দলংখন উদ্বোধন কৰা হৈছে। আমাৰ প্ৰায় দিচাংমুখৰ যুৱক বা খেতিয়কসকলে চাপৰিত খেতি কৰি আছে। আমাৰ বহুতখিনি
সফল আমি খেতিয়কৰ আমি নাম ক'ব লাগিব পোহাৰাম পাংগিং, দীনেশ টাই, ৰাজেন মিলি, গ্ৰাম্য সাংবাদিক ৰজনী পাংগিং ডাঙৰীয়া, তেখেতসকলে গজেন পাংগিং, তেখেতসকলে খেতি কৰি খেতিৰ পৰা এই বস্তুখিনি এই দলংখনেৰে পাৰ কৰি লৈ যায়। আৰু আমাৰ যিসকলৰ ইয়াৰ স্থানীয় বাসিন্দা আছে তেখেতসকলৰো খেতি আমাৰ দিচাং চাপৰিত আছে, সেই সকলো খেতি বাতি কৰিবৰ কাৰণে এটা সুচল এটা ব্যৱস্থা আছে। গতিকে জীৱন জীৱিকাৰ কাৰণেই এই দলংখন অতিকৈ প্ৰয়োজনীয় আৰু এই দলংখন মিচিং অট'নমাছ কাউন্সিলে ৰাইজৰ সুবিধা কৰি দিয়াৰ কাৰণে তেখেতসকলক আমি স্থানীয় যুৱক হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচ্ছা, এই আগন্তুক নৱবৰ্ষত এই সন্দৰ্ভত কি কয়? আগন্তুক নৱবৰ্ষ সকলোকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যাতে আগন্তুক দিনবোৰ বৰ্তমানৰ 2025 চনতকৈ আৰু ভাল হওক, সকলোৰে সুখ আনন্দ সম্প্ৰীতি বৰ্তাই ৰাখক। যিহেতু আমাৰ এটা সাংঘাতিক এটা গুৰুত্বপূৰ্ণ সময় আহি আছে, 6 জনগোষ্ঠী দাবী কৰা আৰু 6 জনগোষ্ঠীৰ বিৰোধিতা কৰা এটা জনগোষ্ঠীৰ মাজত এটা দাবী যিহেতু চলি আছে। গতিকে সেই গোটেই বিষয়বস্তুৱে যাতে এটা অস্থিৰ পৰিৱেশ যাতে সৃষ্টি নকৰে, অসমত এটা সুস্থিৰ বাতাবৰণ আনিব পাৰে, শান্তি সম্প্ৰীতিৰে দিচাংমুখখন এটা বিভিন্ন জাতি ধৰ্ম বৰ্ণৰ বাস কৰা এটা অঞ্চল। গতিকে সকলোৱে যাতে ভাল হওক সেইটোৱে আমি আশা কৰিছোঁ। আৰু দিচাংমুখলৈ আহক, দিচাংমুখৰ এটা সাংঘাতিক পিকনিক প্লেচ। প্ৰত্যেক বছৰে আমাৰ হাজাৰ হাজাৰ লাখ লাখ মানুহ আহেই, যিহেতু আমি এইবছৰ আমি আশা ৰাখি সকলোৱে আহক, আমি আদৰণি জনাবৰ কাৰণে আমি সাজু আছোঁ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।